তো হেল্লো ফ্ৰেণ্ডছ, কেনে আছে আপোনালোক? আশা কৰোঁ সকলো ভালে আছে। তো ফ্ৰেণ্ডছ, মোৰ হাতত আছে এটা বিংগো তেৰেমেৰে, যোনটো ভাবিছিলোঁ মই খাম, কিন্তু এবাৰ মন গ'ল যে এইটো ভিতৰত যোনবিলাক তেৰেমেৰে থাকে, তো এইটোক আমি জ্বলালে কি হ'ব। তো মই এইটো জ্বলাম বুলি ভাবিলোঁ লগতে আপোনালোককো দেখাওঁ এইটোৰ ভিতৰত যোনবিলাক তেৰেমেৰে থাকে বিংগোৰ ভিতৰত, তো এইটো জ্বলিলে কি হ'ব। তো বলক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ইয়াক আজি জ্বলাই দিওঁ। তো ফ্ৰেণ্ডছ, এই বিংগো তেৰেমেৰে জ্বলাবৰ কাৰণে মোক দৰকাৰ হ'ব এখন প্লেট আৰু লগত আছে এটা মেচলাইট। তো বলক তেৰেমেৰেখিনি ইয়াত উলিয়াই লওঁ আৰু আমি জ্বলাই চাওঁ ইয়াৰ লগত কি হয়। তো মই তেৰেমেৰেটো ল'লোঁ আৰু প্লেটত ঢালি লওঁ। তো মই তেৰেমেৰে প্লেটত ঢালি ল'লোঁ। তো ফাৰ্ষ্টতে আমি এক পিচ জ্বলাই চাম তাৰ লগত কি হয়, আৰু তাৰপিছত আমি গোটেইখিনি জ্বলাই দিম। তো বলক বেছি দেৰি নকৰি আমি ইয়াক জ্বলাই দিওঁ। তো ফ্ৰেণ্ডছ, ফাৰ্ষ্টতে মই এক পিচ ল'লোঁ হাতত আৰু প্ৰথমতে আমি ইয়াক জ্বলাই চাই লওঁ। তো আমি ইয়াক জ্বলাই দিলোঁ। বস্তুটো বহুত ধুনীয়াকৈ জ্বলি যায়, কিবা প্লাষ্টিকৰ নিচিনা জ্বলি যায়। বস্তু প্লাষ্টিক নহয়, কিন্তু জ্বলে প্লাষ্টিকৰ নিচিনা। চাওক, লগতে ষ্টিম ধৰি লয় আৰু কি ভাগত পূৰা জ্বলি গৈ আছে বস্তুটো। তো আমি কি কৰিম এতিয়া, গোটেইখিনিৰ মাজত ইয়াক থৈ দিম আৰু চাওঁ গোটেইখিনিৰ লগত কি হয়। তো বলক ইয়াক গোটেইখিনিৰ লগত থৈ দিম। তো 1-2 মিনিট ৱেইট কৰোঁ আৰু ভালকৈ ইয়াক ষ্টিমটো ল'বলৈ দিওঁ। তো বলক 1-2 মিনিট ৱেইট কৰি লওঁ। তো ফ্ৰেণ্ডছ, 1 মিনিটৰ ভিতৰতে পূৰা ষ্টিম লৈ ল'লে। চাওক কিভাৱে জ্বলি আছে তেৰেমেৰে, পূৰা ষ্টিম লৈ লৈছে আৰু তেল ওলাই আছে ইয়াৰ মাজৰ পৰা, আৰু বস্তুটো পূৰা ফ্লেমেবল হয় আৰু পূৰা প্লাষ্টিকৰ নিচিনা পূৰা এই জ্বলি গৈ আছে। হয়তো ই প্লাষ্টিক নহয়, নহ'লে আমি কেনেকৈ খাব পাৰোঁ, কিন্তু ই জ্বলিছে পূৰা প্লাষ্টিকৰ নিচিনা। তো আমি ওচৰৰ পৰা আপোনাক এটা ভিউ দেখাই আছোঁ ই কেনেকৈ জ্বলি আছে। মই ভবা নাছিলোঁ এই যে বিংগো তেৰেমেৰে ই এনেকৈ জ্বলিব, কিন্তু ভবাতকৈ অলপ বেছিকৈ জ্বলিছে আৰু পূৰা ইন্ধনৰ নিচিনা জ্বলা আৰম্ভ কৰিছে আৰু প্লেটটো পূৰা হিট হৈ গৈছে। মই ষ্টিলৰ প্লেটত ল'লোঁ, চ' প্লেট পূৰা হিট হৈ গৈছে, মই দেখাইছোঁ আপোনাক। তো বলক ইয়াক কিমান সময় জ্বলাই আমি চাই লওঁ, আৰু জ্বলাৰ পিছত ইয়াত কি থাকে কি নাথাকে তাক চাম। তো বলক ইয়াক আমি জ্বলিব দিওঁ। তো ফ্ৰেণ্ডছ, তেৰেমেৰৰ অৱস্থাখিনি চাওক, একদম পূৰা ছাই বনি গ'ল আৰু এনেভাৱে সি জ্বলিছিলে মানে কি ক'ম, বহুত সাংঘাতিকভাৱে জ্বলন দিছে আৰু একদম জ্বলি এতিয়া লাষ্ট ষ্টেজত কি আছে আৰু পূৰা চব ছাই হৈ গৈছে। মই ভাবা নাছিলোঁ ই এনেকৈ জ্বলিব বুলি, কিন্তু বেয়া ষ্টিমত জ্বলিছে বস্তুটো আৰু এতিয়া লাষ্ট ষ্টেজত উঠি আছে। তো মই দেখাই আছোঁ ওচৰৰ পৰা ইয়াৰ অৱস্থা কি হৈ গৈছে। চাওক, তেৰেমেৰেখিনি যেনেকুৱা আছিল তেনেকাই হৈ আছে, কিন্তু পূৰা সেই শেপতে পূৰা সি এঙাৰ বনি গ'ল আৰু কয়লা হৈ গৈছে পূৰা। জুই নুমাব নোৱাৰি, বহুত হাৰ্ড। তো নুমাইছে আৰু পূৰা ইয়াৰ পৰা কি ধোঁৱা ওলাইছে চাওক, আৰু তেৰেমেৰে যেনেকুৱা হৈ আছিল তেনেকাই হৈ আছে, কিন্তু জ্বলি পূৰা ছাই হৈ গ'ল। তো মই কিবা বস্তু এটা ইয়াক খুচি আপোনাক দেখাই আছোঁ ইয়াৰ লগত কি হৈছে কি নহয়। চাওক, পুৰা চেচ তেৰেমেৰা সত্যানাশ। তো ফ্ৰেণ্ডছ, আমি তেৰেমেৰে খাই থাকোঁ, কিন্তু আজি আমি জ্বলাই দিলোঁ, চালোঁ ইয়াৰ মাজত কি হয় কি নহয়। তো আপোনালোকেও চালে, তো দেখিছে এইটোৰ লগত এনেকুৱাই হয় জ্বলিলে কৰিলে। তো সেইটো আছিল আজি ভিডিঅ'। যদি অলপ কিবা ভাল পালে তো প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। আহি আছোঁ বহুত ডাঙৰ এক্সপেৰিমেণ্ট লৈ। তো এতিয়াৰ কাৰণে বাই।